হয় হয় মই আছো ইয়াত খাকিবত হয় মই হোষ্টেলত আছো এতিয়া লাষ্ট 5 দিনৰ পৰা মই হোষ্টেলতে আছো আমাক হোষ্টেলৰ তলত বেছমেণ্ট আছে য'ত আমাক মানে চেল্টাৰ বুলি কয় তাত থকা হৈছে তাত বম্বিঙৰ কাৰণে মানে সেইটো বনোৱা হৈছিল যাতে বম্বিঙৰ সময়ত চব ষ্টুডেণ্টবিলাক ছেফ থাকিব পাৰে তো আমি তাতে আছো এতিয়া খাদ্য আমাক মেছে প্ৰভাইড কৰি আছে 2 টাইম ৰাতিপুৱা বা দুপৰীয়া এক টাইম যেতিয়া তেওঁলোকে দিয়ে আৰু ৰাতি দিয়ে তো তেনেকৈ খাদ্য প্ৰব্লেম এতিয়ালৈকে পোৱা নাই কিন্তু কিছুমান ষ্টুডেণ্ট এনেকুৱা হৈছে যিবিলাক মেট্ৰ' ষ্টেচনৰ আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ'ত আছে তেওঁলোকৰ মানে খাদ্য বা পানীৰ প্ৰব্লেম হৈছে তো কিন্তু আমি এতিয়ালৈকে সেইটো প্ৰব্লেম পোৱা নাই কিন্তু কিমান টাইমলৈকে আমাৰ খাদ্যখিনি থাকিব সেইটো নাজানো আচ্ছা তোমাৰ লগত এতিয়ালৈকে ইণ্ডিয়ান গভৰ্ণমেণ্টে আমাক ইমান হয় তোমাৰ লগত আমাৰ মানে ইণ্ডিয়ান ষ্টুডেণ্ট কিমান আছে হয় আমি থকা হোষ্টেলখন গোটেই ইণ্ডিয়ান ষ্টুডেণ্টৰে ভৰ্তি হয় আৰু মানে তাত বিশেষভাৱে মানে পাঠ্যক্ৰম যিহেতু বন্ধ হৈছে যুদ্ধ বিগ্ৰহৰ কাৰণে গতিকে আৰু বেলেগ কি অসুবিধা হৈ আছে বৰ্তমান ধৰক চাওক মানে গোটেই এখন হোষ্টেল হৈছে 9তলা হোষ্টেল তো গোটেই হোষ্টেলৰ ষ্টুডেণ্টখিনি যদি 4টা বা 5টা ৰুমত থাকিবলগীয়া হয় তেতিয়া খোৱা লোৱা ধৰক আপুনি ৰেষ্ট কৰা টাইমৰ মানে কোনোবা শুব পৰা নাই কোনোবা থিয় হৈ আছে তেনেকুৱা হৈছে যিমানখিনি পাৰে আমাক হোষ্টেলে প্ৰভাইড কৰিছে মানে খাদ্যৰ পৰা আদি কৰি থকা মেলাৰ কাৰণে তথাপি ধৰকচোন অকণমান হাইজেনিকটো প্ৰব্লেম হৈছে আপোনাৰ বা পেচাব কৰাৰ কাৰণে কাৰণ আমি ওপৰত যাব নোৱাৰোঁ মানে আমি যি কৰিব লাগে তলত কৰিব লাগে ফাৰ্ষ্ট আৰু ছেকেণ্ড তলা আৰু বেছমেণ্টত সেইটোৱে আচ্ছা এতিয়া মানে অসম চৰকাৰ তথা ভাৰত চৰকাৰক আপোনালোকে কি ক'ব যোগাযোগ হৈছেনে বাৰু হয় যোগাযোগ মানে আমি যিমানখিনি গম পোৱা মতে তেওঁলোকে ইভাকুৱেশ্যনৰ কাৰণে কিমানখিনি কৰি আছে তেওঁলোকে আমাক আগতে ফৰ্ম দিছিলে যোৱাকালি দিছিলে তাৰ আগতো দিছিলে ডিচি ছাৰে মোক ফোন কৰিছিলে ফোন কৰি কিনে এখন গুগল চাইট মানে ফৰ্ম ফিল আপ কৰিব কৈছিলে সেইখন ইভাকুৱেশ্যনৰ কাৰণে হয় প্ৰথমতে মোৰ নামটো অহা নাছিলে বোলে তাৰপিছত মই ফিল আপ কৰাৰ পিছত আহিলে তো তেনেকৈ ভাৰত চৰকাৰেও দি আছে আৰু ইয়াত আমাক হোষ্টেলৰ ফালৰ পৰা কিছুমানে প্ৰভাইড কৰি আছে মানে কিমান ষ্টুডেণ্ট ইয়াত আছে সেইটো চাবৰ কাৰণে খাদ্যৰ কাৰণে আৰু ইভাকুৱেশ্যনৰ কাৰণে তো তেনেকৈ আমি শুনিছোঁ যে হয়তো ইণ্ডিয়ান গভৰ্ণমেণ্টে ৰাছিয়াৰ বৰ্ডাৰখন খুলিব খুজি আছে যিটো কাৰণে ইজি হ'ব কিন্তু এতিয়া য'ৰ পৰা ইভাকুৱেট হৈ আছে সেই ঠাইখিনি আমাৰ পৰা 1500 কিলোমিটাৰ দূৰত আছে তো এইটো ৱাৰ জোনৰ টাইমত সিমানখিনি দূৰত্ব অতিক্ৰম কৰি যোৱাটো অসম্ভৱ এতিয়া আপুনি কেব নাপায় ট্ৰেইনত গ'লেও গোটেই ট্ৰেইনত ধৰক ইণ্ডিয়ান ষ্টুডেণ্টক ইমান ৰেচপেক্ট নাপায় আপুনি মানে এতিয়া মেইনলি তেওঁলোকে ইউক্ৰেইনৰ মানুহখিনি ওলাব চাই আছে তেতিয়া ইণ্ডিয়ান ষ্টুডেণ্ট বা ইণ্ডিয়ান মানুহখিনি যোনখিনি গৈছে সেইখিনি ট্ৰেইনত উঠিব পৰা নাই চাগে মই শুনা মতে একজেক্টলি মই নাজানো তেনেকৈ শুনিছোঁ মাত্ৰ তো আমাক অলপ আগতে আমাৰ যিটো মানে ৰিপ্ৰেজেণ্টেটিভ মই গোৰেশ্বৰ নিবাসী মনোজ কুমাৰ ডেকাৰ মা হওঁ গতিকে মোৰ ল'ৰাটো আজি ডিচেম্বৰৰ 8 তাৰিখে ইউক্ৰেইনত MBBSৰ কাৰণে পঠাই দিছিলোঁ গতিকে আজি 3 মাহটো ভগৱানৰ কৃপাত ঠিকে থাকিল কিন্তু আজি 24 তাৰিখে যিটো ঘটনা হৈ গ'ল 24 তাৰিখৰ পৰা ল'ৰাটো মানে ফোন পাই আছোঁ যদিও সি তাক বেংকাৰত ৰাখিছে গতিকে বেংকাৰত থাকিলে ধৰক অলপ খোৱা লোৱা অলপ অসুবিধা হয় টাইমমতে খাব পোৱা নাই বা খোৱা লোৱাৰ টোপনি মাৰাৰ অসুবিধা হৈছে গতিকে সেইফালৰ পৰা মই আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ যাতে মোৰ ল'ৰাটিক সুকলমে ঘৰলৈ আনাৰ ব্যৱস্থা কৰে লগতে মোৰ ল'ৰাটো বুলি নহয় আমাৰ ইণ্ডিয়াৰ ষ্টুডেণ্ট অসম তথা ইণ্ডিয়াৰ ষ্টুডেণ্ট যিমানখিনি আছে সকলোকে যাতে সুকলমে ঘূৰাই আনে তাৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ছাৰক আহ্বান জনাইছোঁ গতিকে কিবা যোগাযোগ হৈ আছে না যোগাযোগ বৰ্তমান হৈ আছে ল'ৰাটোৰ লগত ফোন কৰি আছোঁ আমি পাই আছোঁ কিন্তু বৰ্তমান তেওঁ খাৰ্কিভৰ বাংকাৰত আছে হয় আচ্ছা জিলাৰ তৰফৰ পৰা মানে তামোলপুৰ জিলাৰ তৰফৰ পৰা হয় আমাৰ ছাৰ আহিছিলে আজি আমাৰ DC ছাৰ আহিছিলে আৰু আমাৰ চাৰ্কল অফিচৰ বাইদেউ আহিছিলে আহি তেওঁলোকে ব্যৱস্থা কৰিছে যিমানখিনি পাৰে তেওঁলোকৰ ফালৰ পৰা আমিও দিছোঁ যিবিলাক দিব লাগে ডকুমেণ্টছ দিছোঁ তেখেতসকলে এতিয়া মোক এটা মনত শান্তি দি গৈছে যে যেনেকৈ নহওক আমি ল'ৰাটোক উদ্ধাৰ কৰি আনিম 2-1 দিনৰ ভিতৰতে বুলি মই আজি স্নেহা আৰু মনোজৰ ঘৰত আহিলোঁ তেওঁলোকৰ পৰিয়ালবৰ্গৰ লগত কথা পাতিলোঁ ইতিমধ্যে আচলতে আমি প্ৰচেষ্টা হাতত লৈছোঁ গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা আমাক ইনষ্ট্ৰাকশ্যন দিয়া হৈছিল তেওঁলোকক আমি ডিটেইলছ কালেক্ট কৰি পেলাই আমি ষ্টুডেণ্ট কেইজনৰ লগতো পাৰ্চনেলি কণ্টেক্টত আছোঁ তেওঁলোকক ইনফৰ্মেশ্যন কেনেকৈ মানে গভৰ্ণমেণ্ট অফ আছামক ছাবমিট কৰিব লাগে সেই কি এপছৰ জৰিয়তে কৰিব লাগে সেইখিনি আমি তেওঁলোকৰ লগত দি তেওঁলোকৰ লগত কথা বতৰা পাতি আছোঁ স্নেহাৰ কথাটো আপোনালোকে অলৰেডি গম পাইছে তাই অলৰেডি ষ্টাৰ্ট কৰিছে মনোজৰ পাৰ্টটোত এতিয়াও যদিও প্ৰব্লেম হোৱা নাই বা
দূতাবাসৰ ফালৰ পৰা তেওঁলোকক কোনো ইনষ্ট্ৰাকশ্যন দিয়া নাই। গতিকে সিহঁত এতিয়াও তাতে নিজৰ জেগাতে আছে। আমি এতিয়ালৈকে জনালৈকে সেইখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এইটো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যে নেইবাৰিং যিবোৰ কাণ্ট্ৰিজ আছে, বৰ্ডাৰিং কাণ্ট্ৰিজ আছে, তালৈ আমাৰ ষ্টুডেণ্টছবিলাকক মানে যাবৰ কাৰণে ইনষ্ট্ৰাকশ্যন দিয়া হৈছে বাই ছেফ মিনছ, যিকোনো সুবিধা কৰি তেওঁলোক যাব তালৈ। আৰু বৰ্ডাৰিং কাণ্ট্ৰিজবিলাকত আমাৰ যিবোৰ দূতাবাসৰ মানুহ আছে তাতে, মিছনৰ মানুহ আছে তাতে, তেওঁলোকে ষ্টুডেণ্টছখিনি কালেক্ট কৰে আৰু তাৰপৰা তেওঁলোকক থ্ৰু ফ্লাইট দেলহিলৈ পঠোৱাৰ ব্যৱস্থা কৰে। আৰু দেলহিৰ পৰাতো অসম ভৱনৰ মানুহে আমাক কালেক্টেই কৰি আছে। মই মনোজৰ লগত আজি এতিয়া পাৰ্চনেলি কথা পাতিছোঁ, তেওঁ এতিয়ালৈকে একো অসুবিধা ফিল কৰা নাই বুলি কৈছে। চাওঁ আৰু এদিন আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগতো কথা পাতি যদি হেৰি হয়, অসুবিধা যেন অনুভৱ হয়, আমি তেওঁলোকৰ লগত পাৰ্চনেলি কথা পাতি, আমাৰ কিছু কানেকশ্যন আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নেইবাৰিং কাণ্ট্ৰিবিলাকৰ লগত, তেওঁলোকৰ লগত থ্ৰু তেওঁলোকৰ কানেকশ্যনৰ জৰিয়তে আমি তাকো খুব সোনকালে অনাৰ ব্যৱস্থাই কৰিম। যিহেতু DC বাইদেউ প্ৰতিদিনে ডাটা কালেক্ট বা বিভিন্ন পৰ্যায়ৰ খা খবৰ লৈ আছে, এইদৰে অসম চৰকাৰৰ পৰা আৰু কিবা বিশেষ খা খবৰ হ'ব নেকি? চাৰ্কল বাইদেউ থ্ৰুদি হোৱাৰ পিছতো আৰু চাৰ্কুলৰ জৰিয়তেই নহয়, মই নিজেও পাৰ্চনেলি কথা পাতি আছোঁ। মই স্নেহাৰ লগতো কথা পাতিছোঁ, মই মনোজৰ লগতো কথা পাতিছোঁ, মনোজৰ দেউতাক কাশ্মীৰত আছে, তেওঁৰ লগতো মই কথা পাতিছোঁ। আৰু আজিতো অসম চৰকাৰৰ নিৰ্দেশ মৰ্মেই মই ইয়ালৈ আহিছোঁ তেওঁলোকৰ লগত কথা পাতিবলৈ। পাৰ্চনেলি তেওঁলোকক এছুৰেঞ্চ দিবলৈ ইভিন প্ৰধানমন্ত্ৰীও আমাক জনাইছে যে আমি প্ৰত্যেকজন ষ্টুডেণ্টৰ ঘৰত যাওঁ, ডেপুটি কমিশ্যনাৰসকল প্ৰত্যেকজন ষ্টুডেণ্টৰ ঘৰত যায় আৰু তেওঁলোকক পাৰ্চনেলি এছুৰেঞ্চ দিয়ে যে তেওঁলোকক আমি খা খবৰ ৰাখি আছোঁ আৰু তেওঁলোকক মানে সুৰক্ষিতভাৱে উলিয়াই অনাৰ ব্যৱস্থা আমি কৰিম চৰকাৰৰ ফালৰ পৰা।